সদায় 9টা-10টা বজাত উঠা এলেহুৱা ল'ৰা আজি ৰাতিপুৱা 5টা বজাতে উঠি ডক্টৰৰ এপইণ্টমেণ্ট এটা ল'ব আহিলোঁ আৰু আহিয়েই ৰাতিপুৱা আৰু এটা কাম ষ্টাৰ্ট কৰি দিলোঁ। আচলতে এডাল লতাজাতীয় ফুল ঘৰৰ আমাৰ বাটতে মানে হৈছে, তো তাত এখন বেৰৰ খুব প্ৰয়োজন হৈ আছিল, তো সেইখন আজি দিম বুলি ভাবিছোঁ ফাইনেলি। আৰু কাম ষ্টাৰ্ট কৰি দিলোঁ। লোকুৱে চাই আছে আমাক কাম কৰা পূৰা। তো ৰাতিপুৱা একো নোখোৱাকৈ কাম আৰম্ভ কৰি দিলোঁ। আৰু যিহেতু আগতে চব কাম দেউতাই কৰিছিল, তো এতিয়া দেউতা নাই, গতিকে আমি কৰিব লাগিব। আৰু ৰবিবাৰে যিহেতু সময় পাওঁ, বাকীকেইদিনটো সময় নাপাওঁ, তো সেইকাৰণে ৰবিবাৰে কিছুমান কাম ওলাই কিনে তেনেকৈ কৰি থাকোঁ। আৰু আপোনালোকে কোনে কোনে ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব। যিহেতু এইবোৰ কামত ইমান পাকত নহয়, গতিকে যেনে তেনে কৰি থৈছোঁ আৰু বেছি ধৈৰ্য নাই, যিহেতু আজি ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ ৱৰ্ল্ড কাপ ফাইনেল মেটচ আছে, গতিকে চাব লাগে আৰু সোনকালে যাব লাগে। তো আপোনালোকেও চাওক আৰু ময়ো চাওঁ। তো আজিলৈ